হিন্দীত এষাৰ কথা আছে, পিকচাৰ আভি বাকী হে মেৰে দোস্ত। এইষাৰ কথা আমি কিয় ক'লোঁ? যদি আপোনালোকে ভাবিছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ সাম কটা আৰম্ভ কৰি দিছে, তেন্তে এইটো আপোনালোকে ভুল ভাবিছে। কাৰণ আচল যুদ্ধটো এতিয়াহে আৰম্ভ হ'ব। এখন ভয়ানক যুদ্ধ হ'বলৈ গৈ আছে। আহক খবৰটো সম্পূৰ্ণকৈ বুজ লওক। নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমেৰিকাই নাটো দেশবোৰক গ্ৰীণ ছিগনেল দি দিলে ইউক্ৰেইনক শক্তিশালী যুঁজাৰু বিমান দিবলৈ। আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে কৈছে পোলেণ্ডৰ জৰিয়ে ইউক্ৰেইনক ফাইটাৰ জেট দিয়া হ'ব। কাৰণ পোলেণ্ড নাটোৰ দেশ, তো নাটোৰ দেশবোৰে প্ৰথমে পোলেণ্ডক ফাইটাৰ জেট দিব আৰু পোলেণ্ডে সেই ফাইটাৰ জেটবোৰ ইউক্ৰেইনক দিব, যিহেতু ইউক্ৰেইনৰ পোলেণ্ডৰ বৰ্ডাৰ লগ লাগি আছে। এটা ইণ্টাৰভিউত আমেৰিকাৰ বিদেশ মন্ত্ৰীজনক সুধিছিল যে ইউক্ৰেইনক ফাইটাৰ জেট দিয়া হ'ব নেকি? তেতিয়া আমেৰিকাৰ বিদেশ মন্ত্ৰীজনে কৈছে এই প্ৰস্তাৱটো কেতিয়াবাই মোহৰ মাৰি দিয়া হ'ল। তাৰ মানে আমেৰিকা হওক, ফ্ৰান্স হওক, জাৰ্মানী হওক, সকলো দেশে এতিয়া ইউক্ৰেইনক শক্তিৰে ফাইটাৰ জেট দিব পোলেণ্ডৰ জৰিয়তে। এটা কথা আপোনালোকক কৈ থওঁ, ৰাছিয়াই আগতে এটা ধমকি দি থৈছে, যদি কোনোবাই দেশে ইউক্ৰেইনক যদি ফাইটাৰ জেট দিয়ে, যুঁজাৰু বিমান দিয়ে, বা ইউক্ৰেইনে যদি কোনো দেশৰ যুঁজাৰু বিমান ব্যৱহাৰ কৰে, তেতিয়াহ'লে সেইখন দেশই ৰাছিয়াক আক্ৰমণ কৰা বুলি ধৰি লোৱা হ'ব। ধৰি লওক আমেৰিকাই পোলেণ্ডৰ জৰিয়তে শক্তিৰে ফাইটাৰ জেট দি দিলে আৰু ইউক্ৰেইনে সেইখন ফাইটাৰ জেট ব্যৱহাৰ কৰি ৰাছিয়াৰ ওপৰত আক্ৰমণ কৰিলে, তেতিয়া ৰাছিয়া ধৰি ল'ব আমেৰিকাও ৰাছিয়াৰ ওপৰত আক্ৰমণ কৰিছে আৰু তেতিয়া এটা ভয়ানক যুদ্ধ আৰম্ভ হৈ যাব। ৰাছিয়া এখন শক্তিশালী দেশ। ইউক্ৰেইন দখল কৰিব ৰাছিয়াক 10 দিন সময় নালাগে। ৰাছিয়াই ভয়ানক অস্ত্ৰবোৰ ব্যৱহাৰ কৰা নাই, শক্তিৰে ফাইটাৰ জেট একো ব্যৱহাৰ কৰা নাই, শক্তিশালী মিছাইল একো ব্যৱহাৰেই কৰা নাই। ইউক্ৰেইনক ধ্বংস কৰিবলৈ ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনক আহিব নালাগে। ৰাছিয়াৰ পৰা এনেকুৱা মিছাইল আছে, এই মিছাইল যদি পঠাই দিয়ে ইউক্ৰেইন একেবাৰে ধ্বংস হৈ যাব। তো ৰাছিয়াই কোনো শক্তি প্ৰয়োগ কৰা নাই এতিয়ালৈকে। আৰু ভ্লাডিমিৰ পুটিনে কৈছে এইটো যুদ্ধ নহয়, এইটো ৰাছিয়ান আৰ্মিৰ এটা অপাৰেশ্যন। চাই লওক, আৰু ৰাছিয়াৰ আৰ্মিৰ যদি অপাৰেশ্যন এনেকুৱা হয়, যদি যুদ্ধ কৰে, যুদ্ধ হিচাপে লৈ লয়, তেনে এখন ভয়ানক যুদ্ধ হ'ব। আৰু যদি ইউক্ৰেইনত নাটোৰ দেশৰ ফাইটাৰ জেট আহে, তেনেহ'লে ৰাছিয়াই আচল শক্তি দেখাবলৈ সাজু হৈ আছে। এখন ভয়ানক যুদ্ধ আপোনালোকৰ সন্মুখত অতি সোনকালে দেখা পাব।